কাৰণ তেওঁলোক ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈ গৈছে ট্ৰাইবেল ষ্টেটাছ নাপাওঁতেই স্বয়ং সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানকেই তেওঁলোকে ধমকি দিয়া আৰম্ভ কৰি দিছে CC2R চিফ কোঅৰ্ডিনেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো আদিত্য খাকলাৰীৰ ওপৰত সাংঘাতিক ধৰণৰ তেওঁলোকৰ আক্ৰমণ 6টা জনগোষ্ঠীনে ST স্টেটাস होनायखौ लानानै ट्राइबेल संघआ आरो मोनसे खोन्था बुंबावदो लोगोफोर बेखौ नायनि मा बुंदो आं बेवहाय आरो बेले बेजे बायदि मोनदों बेखौ रायलायगोन स' भिडिअखौ नायग्रोनि लोगोफोर बयबो नायबानो जाबाय জনজাতিকৰণক আমি বিৰোধিতা কৰোঁ মৰাণ মটকৰ ক্ষেত্ৰত আমাৰ সহমৰ্মিতা আছে তেওঁলোকৰ নিজস্ব কালচাৰ আছে নিজস্ব সাজ পোছাক আছে তেওঁলোক পাৰ্টিকুলাৰ দুটা জিলাত বিশেষকৈ তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাতে তেওঁলোক সীমাবদ্ধ খুব কম পপুলেশ্যনৰ গতিকে তেওঁলোকৰ প্ৰতি CC2R সহমৰ্মিতা আছে আনহাতেদি স্বাধীনতা যুঁজাৰু ভাৰতবৰ্ষৰ স্বাধীনতা যুঁজাৰু কানহু মুৰ্মু আৰু ভাৰতৰ জনজাতি গৌৰৱ বিৰছা মুণ্ডাৰ বংশধৰ চাওতাল খাৰিয়া মুণ্ডা চাওৰা তেওঁলোকৰ প্ৰতিও আমাৰ সহমৰ্মিতা আছে কিন্তু ইয়াতে ষ্টেট বেৰিয়াৰ আছে আন্তঃৰাজ্যিক বাধা আছে ইণ্টাৰষ্টেট বাৰ আছে অসমৰ ট্ৰাইবেল অন্যান্য ষ্টেটত ট্ৰাইবেল নহয় গতিকে এই বাৰটো এই যিটো বেৰিয়াৰ আছে সেইটো যদি উঠাই নিদিয়ে তেতিয়াহ'লে ইয়াত টি ট্ৰাইব বা XT গাৰ্ডেনাৰ বা আদিবাসীসকল ইয়াতে ট্ৰাইবেল হোৱাৰ কোনো সুযোগ তেওঁলোকৰ নাথাকিব গতিকে আজিৰ সভায় আমি এই বেৰিয়াৰটোক উঠাই দিবলৈ আমি ডিমাণ্ড কৰিছোঁ আৰু ষ্টেট বেৰিয়াৰৰ ক্ষেত্ৰত আমি কৈছোঁ যে যদি খাৰিয়া মুণ্ডা চাওতাল চাওৰা আদিক অসমত ST কৰিব লাগে ষ্টেট বেৰিয়াৰ উঠাই অসমৰ ট্ৰাইবেলকো আকৌ দিল্লীত ST মৰ্যাদা দিব লাগিব ঝাৰখণ্ডত বিহাৰত উৰিষ্যাত বা উত্তৰ প্ৰদেশত অসমৰ বড়ো কাৰ্বি মিচিং তিৱা ৰাভা সকলোকো তাত ট্ৰাইবেলৰ মৰ্যাদা দিব লাগিব এই কণ্ডিশ্যনটো থাকিব बेखिनियाव आं बुंनो सानगोन जे ट्राइबेल स्टेटास होनायाव मोनसे स्टेट बेरियार दङ एक्चुअली जे मोनसे स्टेटआव सोरबा ट्राइबेल जायोबानो बै गुबुन मोनसे स्टेटआव बे ट्राइबेल जानो हाया स' बेखौ बोखारनो थिनदो बिथाङा सभापति सारा स' आं बेवहाय इदि सानो आरो जे बेखौ बोखारनानै ट्राइबेल होनायखौ लुगैया जेनेबा बेखौ बिसोरनाथ' जेनेबा आदिबासि मानसि बा टी ट्राइबनि मानसिया जोंनाव आसामाव गोबां मानसि दं स' ओंखायनो बिसोरनो ट्राइबेल स्टेटासखौ होगोन जोंनि ओमफ्राय बर' मिसिं देउरि राभा बेफोर मानसियाथ' गुबुन स्टेटआवथ' एसेबां मानसि गैया थ' बेफोराव ट्राइबेल डिमान्ड खालामनानैथ' जों मोनखाया होमबा बे खोन्थाखौ बुंनाया बिसोरखौ खाबु होनायसो जादों थारमाने लामा मोनसे बर'ना होनायसो जादों जे बिसोरनो ट्राइबेलखौ बेबायदिहै होजागोन होननानै बेलेग स्टेटआव जों ट्राइबेल मोना जोंनि जेबो लाब जाखाया बेयाव स' एसेबां आं गाज्रिबो मोनाखै होमबाबो आं बेखिनियाव बे खोन्थाखौ सानदों आरो ষ্টেট বেৰিয়াৰ উঠাব ইয়াত থকা আদিবাসীবিলাকক ST ষ্টেটাছ প্ৰদান কৰিব আৰু আনহাতেদি অসমৰ ট্ৰাইবেলবিলাকো যাতে অন্যান্য ষ্টেটত সেম ষ্টেটাছ এনজয় কৰিব পাৰে তাৰ ব্যৱস্থাটো কৰিব লাগিব ভিতৰত 36টাহে ৰিকমেণ্ড কৰিছে এতিয়া 36টাৰ ভিতৰত কোন কোন জেনুইন আছে সেইটো বিচাৰ্য বিষয় 36টা সাবকাষ্ট আদিবাসীসকলৰ বা টি ট্ৰাইবৰ বা XT গাৰ্ডেনাৰ তেওঁলোকৰ অল ইণ্ডিয়া লেভেলত কোন কোন ST হয় সেইখিনি আমি চাব লাগিব কিন্তু খাৰিয়া মুণ্ডা চাওতাল চাওৰাসকলতো অল ইণ্ডিয়া তেওঁলোকে বিভিন্ন ষ্টেটত ST হয় সেইটো আমি জানো দ্বিতীয় কথাটো হ'ল শিৱসাগৰত এইবাৰ ৰিজাৰ্ভেশ্যন পলিচি অনুযায়ী তাৰ জিলা পৰিষদৰ সভাপতি পদটো শেডুল ট্ৰাইবৰ কাৰণে ৰিজাৰ্ভ হ'ল তো ৰিজাৰ্ভ হওঁতে অল টাই আহোম ষ্টুডেণ্টছ ইউনিয়ন টাই আহোম যুৱ পৰিষদে সাংঘাতিক ধৰণে তাতে গণ্ডগোল কৰিলে
আন্দোলন গঢ়ি তুলিলে কিয় ট্ৰাইবেল হ'ব শিৱসাগৰত শিৱসাগৰ মানে জিলা পৰিষদটো ট্ৰাইবেলৰ কাৰণে কিয় ৰিজাৰ্ভ হ'ব এনেকৈ সেইটোক বন্ধ কৰি দিবৰ কাৰণে তেওঁলোকে প্ৰতিবাদ সাব্যস্ত কৰিলে আৰু প্ৰতিবাদ সাব্যস্ত কৰি এইটো তেওঁলোকে প্ৰতিষ্ঠা কৰিলে যে বৰ্তমানৰ ট্ৰাইবেল আৰু নতুনকৈ বিচৰা ট্ৰাইবেল বিশেষকৈ আহোম সকল বেলেগ ধৰণৰ জনগোষ্ঠী আৰু বৰ্তমানৰ ট্ৰাইবেলৰ লগত তেওঁলোক সমিল মিলেৰে হয়তো থাকিব নোৱাৰিব বা আমিও হয়তো সমিল মিলেৰে সহাৱস্থানটো সম্ভৱ হৈ নুঠিব কাৰণ তেওঁলোক ট্ৰাইবেল নহওঁতেই দাদাগিৰিটো ষ্টাৰ্ট হৈ গৈছে ট্ৰাইবেল ষ্টেটাছ নাপাওঁতেই স্বয়ং সদৌ অসম ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানকেই তেওঁলোকে ধমকি দিয়া আৰম্ভ কৰি দিছে CC2R চিফ কোঅৰ্ডিনেটৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি থকাৰ পিছতো আদিত্য খাকলাৰীৰ ওপৰত সাংঘাতিক ধৰণৰ তেওঁলোকৰ আক্ৰমণ তেওঁলোকৰ ইয়াৰ পৰা বুজা যায় যে আহোম চুতীয়া বা কোচ ৰাজবংশী যিসকল মেইন ষ্ট্ৰীম আছামিজ ছ'চাইটি অসমীয়া মূল সুঁতিৰ যিবিলাক জনগোষ্ঠী তেওঁলোকৰ সৈতে ট্ৰাইবেলে কেনেকৈ সহবাস কৰিব কেনেকৈ একেলগে বাস কৰিব बे खोथायाथ' नंगौ बिसोरो हारसाफ्रा होननानै बुंनायसिन आरो डेन्जार ओरैबायदि दं बिसोरनो जुदि ट्राइबेल होयोबा ST मोनोबा अब्लाथ' जोंखौ माबायदि गाग्लोबगोन बुंथाव जाखाया नङा होमबा जों जेरावबो बिसोरखौ कम्पिट खालामनानै बिसोरनि सायाव आवगायनानै जों थांनो हाखाया ओरैबाबो दानो बिसोर माबायदि नुवाखै सासे आदित्य खाख्लारिया अल आसाम ट्राइबेल संघनि सासे सम्पादक हेड थेवब्लाबो बिना दायित्व दङ ट्राइबेल संघखौ एबा ट्राइबेलनि थाखाय खोन्था बुंनो थाखाय बा बिनि मायबा प्रब्लेमाव आवाज थिखांनो थाखाय थ' बियो बिनि खामानि मावदों थेवब्लाबो बिखौ माबायदि दम होदो माबायदि ट्रल खालामदो नुखादो दा बेखौथ' बिबो बुंदोंबा स' बेनो जे बिसोरनो ST होयोब्ला होखांनायनि उनाव जोंहा माबायदि जानो हागौ एसे साननानै नाय आरो बिसोर जोंखौ माबायदि गाग्लोबनो हागौ जों एसे एनै जाय साख्रिफोर मोनगासिनो दंबाबो आसामाव फिसा फिला ST खथायाव जों दा गोबाङानो दाथ' बर'फ्रा मिसिंफ्रा कार्बिफ्रा STनि स्टेटासखौ लानानैसो साख्रिफोरखौ लागासिनो दं नङा होमबा नङाबाथ' बिसोरखौ कमप्लिट खालामनानै लानो हानाय एसेबां माबायानो गैया स' पुलिस माबाफोराव इमानखिनि बार माबा नङा होनजायो मानो होनबा STफ्रा एसे दा जोंनाव नुनो मोनो गाथ'बा बारा थाङो बार बेखौ बाद दोन बेलेग गुबुन जाय IAS IPS गिदिर एग्जामाव आरो सेन्ट्रेल लेभेलावथ' बांसिन नोंनि एजुकेसनासो गोसो होयो नालाय बांसिन बेफोरखौसो नांगौ नालाय बेफोरावथ' हानो नागिरा बिसोर ओरैबायदि आवगायनानै थानाय आरो बिसोरनि मानसियाबो बुरजा ओंखायनो आङो इसोरनो खाबु बरननानै लामा बरननानै ST होजानायखौ लुगैयाखै आंनिबा होखाननांखे जेरैखि जिबाबो होखाननांखे তো গতিকে আজিৰ আমাৰ যে CC2R সভা এই CC2R সভাই আমি এটা ডিমাণ্ড কৰিছোঁ যে আহোম কোচ ৰাজবংশী আৰু চুতীয়াৰ ক্ষেত্ৰত ছ'চিঅ' ইকনমিক সাৰ্ভে কৰিব লাগিব ছ'চিয়েলি পলিটিকেলি এডুকেশ্যনেলি কালচাৰেলি তেওঁলোক যে বেকৱাৰ্ড তাক প্ৰতিষ্ঠা কৰিবৰ কাৰণে অসম চৰকাৰক আমি দাবী জনাইছোঁ এটা ছ'চিঅ' ইকনমিক বা এডুকেশ্যনেল সাৰ্ভে কৰিবৰ কাৰণে আমি গভৰ্ণমেণ্টক দাবী জনাইছোঁ কৰিছিল আৰু বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ যিবিলাক ৰিজাৰ্ভ কোটা আছিলে মেজৰ ছাবজেক্টৰ এইটো অলমষ্ট 100% হস্তগত কৰিবলৈ সক্ষম হৈছিল গতিকে ইয়াৰ কৰোণা দত্ত নামৰ এজন MLA জিকি আহিছিলে ৰিজাৰ্ভ কোটাৰ পৰা মাজুলী চিটৰ পৰা 96ত ইয়াৰ কিমান ডেঞ্জাৰাছ ইমপ্লিকেশ্যন এডভান্স আৰু পপুলাৰ গ্ৰুপক STত ৰিকগনিশ্যন দিলে চেডুল ট্ৰাইব হিচাপে ৰিকগনাইজ কৰিলে এক্সিষ্টিং ট্ৰাইবেলৰ কিমান ক্ষতি হ'ব সেইটো বৰ্ণনা কৰিব নোৱাৰি তো যাৰ কাৰণে আমি আজিৰ সভাই 25 নৱেম্বৰৰ যি গভৰ্ণমেণ্টৰ মিনিষ্ট্ৰিয়েল সাব কমিটিয়ে যি প্ৰতিবেদন সাবমিট কৰিব তাৰ আগে অৰ্থাৎ 10 নৱেম্বৰ তাৰিখে গুৱাহাটীত আমি CC2R হিচাপে এটা গণসমাৱেশ
আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ 10 নৱেম্বৰ গণসমাৱেশ গুৱাহাটীত not against all communities but against the populace and advanced group so बे गोबां खोथा बुंबावदों बेखौ आङो बारबो दिन्थिला आंनि खोथाखौ एसे दा जायखौ आं नोंथांमोननो दिन्थिदों बेखौ एसे आङो गुरुत्व होसिननानै नायदों बेखौ एसे सानसिनदों आरो ओंखायनो बेखिनिखौ दिन्थिबाय जायखिजाया आं आरो मोनसे खोथा सानबावदों जे बिसोरनो एसटि खौ नांगौनो मानो एसटि खौ नांगौनो मानो जेनेबा जोंनि बे जों दा मोनबाय थानाय एसटि खथायाव थानाय साख्रिफोर जोंनि बे इलेक्सनफोराव थानाय जिमान जोंनि रिजार्भेसन बेफोरखौ बिसोर सेनोनो गोसो जायाखैब्ला बा सेन्ट्रेल लेभेलाव स्टेट लेभेलाव साख्रिफोरखौ जों मोनबाय थानायखौ बिसोर मोननोनो लुगैयाखैब्ला अब्ला इसोरलाय मानोथो एसटि खौ डिमान्ड खालामदों देलाय बे खोन्थाखौ सानना नायलाय जोंखौ जे होनो इसोरो नोंस्रा मा प्रब्लेम दं नोंस्रा मा थांगोन जोंनि बे जों मोनबाय थानाय साख्रिखौ बिसोर सेना लानोनो गोसो जायाखैब्ला अब्ला मानोनो नांगौ इसोरनो एसटि मानो एसटि स्टेटास मोननाय लोगो लोगो मा इसोरो मायबा बिराद गोसोआव गोजोननाय मोनगोन खुसि मोनगोन बेबायदि नङा बिदिथ' नङा बिसोरो एसटि स्टेटासखौ ओंखायनो नागिरदों जों साख्रि मोननायखौ बिसोर मेगन सादों जोंनि साख्रि लाबाय थानायखौ नुनानै बिसोरा नांजादों गावसोरा गावसोरनि अबिसियाव जेनेरेल खथायाव एसेबां माबानो हायाखै बेखिनियानो लोगोफोर आरो नोंथांमोननि रायखौ कमेन्ट बक्सआव खोन्थाब्लानो जाबाय आङो बेबादिनो भिडिअ लाबोबाय थागोन स' चेनेलखौ साबस्क्राइब खालामनो दाबाव लोगोफोर आरो लाइक मोनसे हो लोगोफोर